বিশ্বকৰ্মা পূজাৰ দিনাখন যেনেকৈ আপুনি সবতকৈ ধুনীয়া গাড়ীখন কাৰ আছে আপুনি গম পোৱা যায়, তেনেকৈ দেৱালীৰ দিনা সবতকৈ ধুনীয়া ঘৰটোৰ কাৰ আছে গম পোৱা যায়। झोपड़ी के भाग आज खुल जाएंगे, राम आएंगे, राम आएंगे, आएंगे राम आएंगे। আৰু ধুনীয়াকৈ ঘৰটো সজাই পৰাই প্ৰত্যেকজনে থাকিব বিচাৰে, সেইটো ভাল কথাও। আৰু এটা কথা ঠিক, মই এটা কথা বিশ্বাস কৰোঁ যে এই বোম ফটকা ট্ৰেডিশ্যনেলটোতকৈ আমি যদি 100 এগছ চাকি জ্বলাওঁ বা এটা আন্ধাৰটোক আমি মানে চাকিৰে পোহৰাই তোলাটো राम आएंगे। ঔটেঙা চাকি চাপ'জ নহ'লেও ঔটেঙাৰ বাকলি হ'লেও আমি যদি জ্বলাওঁ তেতিয়াহ'লে আমাৰ পৰিৱেশটো আৰু ধুনীয়া হয়। আৰু এটা কথা ইয়াৰ মাজতে কওঁ, যিটো প্ৰদূষণ ক্ৰিয়েট হয় বা বম চম ফুটালে বা আপোনাৰ পক্ষীকুল বা আমাৰ চৰাই চিৰিকটিৰ কাৰণে কিমান ভয় খায়। মোৰ ঘৰতো কেইজনমান বুদগি মানে চৰাই ৰাখিছোঁ, প্ৰত্যেকটো বম ফুটোতে ইমানেই ভয় খাইছে, মানে কি ক'ম আৰু। লগতে মইনো কেনেকৈ উদযাপন কৰিলোঁ। मेरी झोपड़ी के भाग आज खुल जाएंगे, राम आएंगे। राम झूलेंगे तो पालना झूलाऊंगी, मीठे मीठे मैं भजन सुनाऊंगी। राम झूलेंगे तो पालना झूलाऊंगी, मीठे मीठे मैं भजन सुनाऊंगी। मेरी जिंदगी के सारे दुख मिट जाएंगे, राम आएंगे। मेरी झोपड़ी के भाग आज खुल जाएंगे।